মুৰলী লাইফষ্টাইল চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি বৰপুৰ জামুগুৰি আঞ্চলিক ৰাস উদযাপন কৰা বৰনামঘৰত দিনৰ ভাগৰ কিছু দৃশ্যাংশ মই দেখুৱাইছোঁ। আজি কাৰ্যসূচীত আছে নাম প্ৰসংগ, লগতে যোৱা বছৰ 24/8/2022 তাৰিখত পথ দুৰ্ঘটনাত পতিত হোৱা বৰপৰিগাঁৱৰ সমাজকৰ্মী যুৱক পোহৰ শইকীয়া আশু আৰোগ্য কামনা কৰি তেওঁৰ নামত তেওঁৰ পৰিয়ালে এভাগী ৰাস বৰনামঘৰৰ বাটচ'ৰা অৰ্পণ কৰে। গতিকে সেই স্মৰণীয় মুহূৰ্ত চাওঁ আহকচোন। আৰু তেওঁলোকৰ এটা কনিষ্ঠ বৰ্তমান চিকিৎসাধীন হৈ আছে। যদি কিবা দুখ আছে আজি সেই কনিষ্ঠ পুত্ৰ যাতে আমাৰ সুকলমে ঘূৰি আহক আৰু পৰিয়ালবৰ্গসমূহক আমি কমিটিৰ তৰফৰ পৰা তেখেতলোকলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে ভগৱানৰ ওচৰত আমি দীৰ্ঘায়ু কামনা কৰিছোঁ। তেখেতৰ দ্বাৰা সমাজকৰ্মী অৰ্থাৎ আদৰণীয় ব্যক্তি হয় যি তেওঁ আজি এই আমাৰ সেৱাৰস্থলীত অৰ্থাৎ বাটচ'ৰাভাগ অৰ্পণ কৰিছে। সদৌ শেষত আমি তেখেতক পৰিয়ালবৰ্গলৈ পুনৰ আশীৰ্বাদৰ ভগৱানৰ ওচৰত সেৱা জনাই তেখেতলোকৰ পৰিয়ালবৰ্গৰ যাতে দীৰ্ঘায়ু কামনা হওক এই কামনা জনাব। গ্ৰাহগ্ৰস্ত হৈ মনতে সংকল্প লৈ তারা সমস্তই এই বাটচ'ৰা ভাগ এই 14খন গাঁৱৰ ৰাইজৰ যি সেৱাৰস্থলী সেই সেৱাৰস্থলীত অৰ্পণ কৰিছে। ইয়াতে কায় বাক্য মনচিত যদি কিবা অপৰাধ সেই অপৰাধখিনি ভঞ্জন হওক, তারা সমস্তৰ মনৰ সৰ্বাঞ্চিত পূৰণ হওক আৰু সেই ল'ৰাটিৰ কাৰণেই কায় বাক্য মনচিত ভগৱন্তৰ দুখানি অভয়চৰণত সেৱা জনাই তারা সমস্তই সেৱা ধৰিছে। এই সেৱাকে মোৰ বুলি গ্ৰহণ কৰিব, সুস্থ শৰীৰ কৰিব, ভগৱন্তৰ দুখানি অভয়চৰণ সেৱিবলৈকে নিৰাপদে ৰক্ষা কৰিব এই প্ৰাৰ্থনা।
বিদ্যুৎ সংযোগ করা বিদ্যুৎ সংযোগকারী প্রশান্ত দলে কৃষ্ণৰ লীলাভূমিত আমাৰ ভকত বৈষ্ণৱসকলে পদধূলা দি আমাৰ এই শ্ৰীকৃষ্ণৰ লীলাভূমি পবিত্ৰ কৰিলে। জয়তে সমগ্ৰ ৰাইজলৈ আমাৰ কমিটিৰ তৰফৰ পৰা আপোনালোকৰ শ্ৰীচৰণত আমি পৰিপাত জনাইছোঁ। ভগৱানে আপোনালোকক এইদৰে সকলো সহজস্থলীলৈ আহিবলৈ সুস্বাস্থ্য কামনা কৰক। সুদীৰ্ঘ এবছৰে তেখেতসকলে নিৰ্মাণ কৰি সম্পূৰ্ণ কৰিলে। ভগৱন্তৰ কৃপাত সেই সংকটপীড়িত যুৱকজন আৰোগ্যৰ পথত তৎসত্ত্বেও তেখেতসকলৰ অন্তৰত কিছু ব্যথা আছে, যিহেতুকে আজি এই পবিত্ৰ অনুষ্ঠান ভাগি জনাম বুলি ভাবিছে। আৰু আমাৰ প্ৰসাদ বিতৰণৰ এই সন্নিধিক্ষণতে সেই অনুষ্টুপীয়া অনুষ্ঠান ভাগি উদযাপন কৰিবৰ বাবে আমি আগবাঢ়িছোঁ। এইখিনিতে আপোনালোকক অৱগত কৰোঁ যে